বৰ্তমান ওলাই আহিছোঁ মই পথাৰ মিন্স আমাৰ এইটো চাইডে মানে পূৰা অলপ জাগা এটা আছে মানে আমাৰ ঘৰ এইখন আছে আমাৰ গাঁও এইখন চ' আমাৰ গাঁৱৰ পৰা এনেকৈ গৈ কিনে তোমাৰ এইটো চাইডে গৈ মানে মেইন ৰোড পায় চ' মেইন ৰোডৰ পৰা আমাৰ গাঁওখন এখন অলপ সোমাব লাগে ভিতৰলৈ চ' ওলাই আহিলোঁ অলপ এনেই মানে এই আমাৰ গাঁৱৰ পৰা পিছ চাইডে মানে আমাৰ যোনটো চাৰিআলি হয় মিন্স গাড়ী ৰাস্তা পায় তাৰ পৰা দুটা ৰাস্তা আহে এটা এইটো এইপিনে আহিছে আৰু এটা সেইপিনেদি যায়গৈ আমাৰ গাঁৱত চ' দুটা ৰাস্তাৰ মাজতে মানে এইখিনি এটা জেগা আছে পথাৰৰ জেগা হয় চ' ইয়াতে মানে আমাৰ ঘৰৰ পৰা এনেকৈ বেক চাইডেদি আহি কিনে ৰাস্তা আছে চ' তাতে মানে ওলাই আহিব পাৰি ভাটি পেলাই একদম পূৰা মানে একদম ভাল লাগে মনটো অকলে ওলাই আহি চ' আজি অকলে ওলাই আহিলোঁ ভাবিলোঁ এনেই ভিডিঅ' এটা বনাওঁ কাৰণ কিন্তু দিনটো ঘৰতে সোমাই আছোঁ কাৰণ দিনটোতো পূৰা বৰষুণ আজি দিনটো পূৰা বৰষুণ দিছে তাৰপিছত শুই দুপৰীয়া মাও নাছিলে ঘৰত চ' শুয়ে আছিলোঁ বাবা আছিলে ঘৰত শুই কিনে মোবাইলকে টিভি চাই কিন্তু কমে আজিকালি চবেই ফেচবুক ইনষ্টা ইমানে মানে ৰিলচ বা ষ্টেটাছ দি থাকে চাই ৰিলচ চালোঁ তেনেকৈ অলপ চলপ তাৰপিছত ষ্টেটাছো চাই অলপ তাৰপিছতে মানে কি অলপ ফটোগ্ৰাফী কৰোঁ যিহেতু জানাই চাগে কিছুমানে ফটোগ্ৰাফী কৰোঁ মই চ' ফটোগ্ৰাফীৰ অলপ ফটো অলপ গুৱাহাটী বিয়া এখনত দিব লগা আছিলে তাকে ডকুমেণ্ট কৰি অলপ লগৰ চাগে কি এতিয়া তাৰপিছতে অলপ শুই কিনে তাৰপিছত তোমাৰ ইভিনিং এতিয়া মানে কৰিছোঁ বতৰটো বৰষুণ ইমান পৰাও নাই চ' তাৰপিছতে ভাবিলোঁ অকণমান ওলাই যাওঁ ওলাই কিনে এনেই পথাৰ চাইডে এনেই অলপ ওলাই আহিলোঁ ঘৰৰহে পিছ চাইডে চ' চাওকচোন এবাৰ বতৰটো কি মজা হৈ আছে চাব দেই একদম পূৰা একদম মজা হৈ আছে মানে বতৰটো চাওক কিয় ওলাই আহি ভাল লাগিছে গৰম ইমান নাই মজাকৈ মানে বতৰটো ধৰি লওক ঠাণ্ডাও পৰা নাই গৰমো পৰা নাই ধুনীয়া লাগিছে চ' সেইটো কাৰণে অলপ ওলাই আহিব মন গ'ল ইভিনিং টাইম তেনেকৈ ধৰি লওক ওলাই নাহোঁ বুলিও ক'ব পাৰি কাৰণ সেইখিনি টাইমত ধৰি লওক নাথাকোৱে কেতিয়াবা সন্ধিয়া হয় আহি পাওঁতে কেতিয়াবা ৰাতি হয় বা বিয়া চিয়া থাকিলেতো ৰাতিপুৱাহে অহা যায় চ' সেনেকৈ ঘূৰি ফুৰা যায় অলপ চলপ বাকী সেইটো কাৰণে আজি ঘৰতে আছোঁ যিহেতু এইকেইদিন ঘৰতে বুলি ক'ব পাৰি কেইদিনমান হ'ল চ' সেইটো কাৰণে অলপ বোলো ওলাইও যাওঁ অকণমান শুই গ'লে অলপ ওলাই গৈ আহিলোঁ দেখিছা কি ধুনীয়া একদম মজা জেগা পথাৰৰ মাজত মই অকলে পুৰা ধুনীয়া একদম মোৰ চাইডতে তলতে পানী আছে এইটো এটা পুল হয় চ' পুলতে বহিলোঁ মই অলপ এনেই মন গ'ল বনাবলৈ এটা ভিডিঅ' বনাইছিলোঁ সেইদিনাখন এনেই ওলাই যাওঁতে চ' ভাবিলোঁ আজি শুই উঠি আহিছোঁ যেতিয়া অলপ বতৰটো বেয়া গতিকে দেখাওঁ চবেইতো দেখিছে অলৰেডি চবৰে কিজানি বহুত জেগাত আজিৰ দিনটো বতৰ বেয়াই হৈ আছে তথাপিও মোৰ পিনৰ পৰা মই ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ চ' বনালোঁ বাকী ক'ব লগা একো নাই চ' চাওকচোন বতৰটো আকৌ এবাৰ একদম পূৰা মানে মনটো একদম পূৰা ভাল লাগি গৈছে বতৰটোৰ কাৰণে কাৰণ কিয় ৰুটি মাংস খাবলৈ মন গৈ আছে দেই মোৰ কাৰণে মোৰ খোৱা বোৱাটো বহুত ইম্পৰ্টেণ্ট খাই ভাল পাওঁ ৰুটি মাংস হওক বা এনেকৈ ফাষ্ট ফুড যি নহওক চ' ৰুটি মাংস খাবলৈ মন গৈ আছে কিজানি ৰাতি খাম চাগে সেইবিলাক কথা বাদ দিয়া খোৱা বোৱা চলিয়ে থাকিব চবৰে লাইফত খোৱা বোৱা চলিয়ে থাকে জেগাটো একদম ধুনীয়া পাৰফেক্ট মোৰ বেক চাইডে এইটো এটা পাহাৰ আছে এইটো আমাৰ মৰিগাঁও জিলা মানে সকলো চাইডৰ পৰাই দেখা পায় মৰিগাঁও জিলাৰ ভিতৰত আটাইতকৈ ওখ পাহাৰটোৱে আছে এইটো তেতেলীয়া পাহাৰ বুলি কয় চ' আমাৰ তেতেলীয়া পাহাৰ এইটো ইয়াতে আমাৰ ঘৰৰ পৰা ইয়াৰ পৰা দেখা পায় এই পাহাৰটো চ' তাৰ পৰা বেক চাইডে আছে তোমাৰ বঘৰা আছে বঘৰাৰ পৰা মৰিগাঁও সেইটো চাইড বাকী এইটো চাইড অপজিট চাইডে চালে এইটো চাইড আমাৰ ভকতগাঁও প্লাছ জাগিৰোড আছে চ' তাৰ মাজতে মই পাঁচটা বাজিব হ'ল মানে বাজে 5:10 হ'ল চ' বেলিটো চাগে আৰু নোলায় বাট দেখিছা চৰাইবিলাক একদম মজাকৈ উৰি উৰি নিজৰ ঘৰলৈ গৈ আছে চ' বতৰটোৰ কাৰণে স্পেচিয়েলি ভিডিঅ'টো হ'ল কাৰণ শুই উঠি আহিছোঁ মনটো বহুত ভাল লাগি আছিলে চ' বাকী বেলেগ একো ক'ব লগা নাই এইকেইদিন ক'তো ঘূৰিব যোৱা হোৱাই নাই এনেই আজি সেই ভিডিঅ'টোৱে মতাব মন গ'ল তো সিমানে এতিয়া ঘৰত যামগৈ আকৌ অলপ পিছত অলপ টাইম ইয়াতে বহিম কোনো নাই লগৰ চব ওলাই গৈছে চাগে এটা ফোন কৰিছিলোঁ এই জাগিৰোডত আছে বাকী লগৰ তেনেকৈ মোৰ গাঁৱত ইমান নায়েই যিকেইটা আছে চব ব্যস্ত হৈ থাকে চ' অকলে আহিছোঁ
হৈ থাকিব ব্লগ বুলি নহয় ভিডিঅ' সৰু সুৰাকৈ দি থাকিম ব্লগ বুলি এদিন নাম ক'ম যোনদিনাখন ব্লগাৰ ভালকৈ হ'ব পাৰিম ফটোগ্ৰাফাৰ হয় মিছাকৈ নকওঁ ফটোগ্ৰাফী কৰি ভাল পাওঁ চ' ফটোগ্ৰাফীয়ে মোৰ লাইফত মই মেইনলি হিচাপে ল'ব বিচাৰোঁ চ' ব্লগটো এনেই ব্লগ হিচাপে নহয় আকৌ কৈছোঁ জাষ্ট ভিডিঅ' কেইটামান এনেই বনাব ট্ৰাই কৰি চাইছোঁ কাৰণ চবেই বনাই দেখা পাইছোঁ চ' মোৰ সেইটো হিচাপে নহয় মোৰ মানে যাতে স্মৃতি কিছুমান ৰখি যায় আজি এতিয়া ওলাই আহিছোঁ মই ইয়াতে চ' ওলাই আহিছোঁ ওলাই অহাৰ কাৰণে ভিডিঅ'টো থাকি যাব ন ইউটিউবত দিলেতো থাকি যায় চ' স্মৃতি হিচাপে থাকি যায় চ' সেইটো কাৰণে মানে কি প্ৰফেচনেল মানে ভাল ব্লগ নহয় চ' এনেই ভিডিঅ' হিচাপেহে বনাই আছোঁ গতিকে চোৱা নেচাৰটো আকৌ এবাৰ মই দেখাই দিছোঁ তেতিয়ালৈকে ৱেট বস্তু এতিয়া অকণমানহে ওলাওঁ হৈছিলে মই দেখাইছিলোঁ ফ'কাছটোৱে আকৌ দেখাই আছোঁ দেখিছা ৰ'দটো চলাই অকণমান ওলাওঁ হৈছে চ' এতিয়া এনেও বেলি ডুবিব হ'লে এতিয়া আৰু ৰ'দ ওলোৱা আশা বাদ দিয়ক সন্ধিয়াই হ'ল অলৰেডি চ' ক'বলৈ একো নাই এতিয়া ঘৰত যাম লাহে আৰু অকণমান টাইমটো ইয়াতে ৰখি যাওঁ কাৰণ নাজানো কিহৰ ওপৰত ভিডিঅ' বনাম মই আজিলৈকে এনেকৈ ভিডিঅ' বনায়ো পোৱা নাই যিহেতু ফটোগ্ৰাফী কৰোঁ আকৌ কৈছোঁ চ' ক'বচোন কেতিয়াবা কোনোবাই যে এটলিষ্ট ভিউজটো আহে অকণমান হ'লেও শ্লাইড অকণমান ভিউজ আহে ভিডিঅ' বনালে মানে ভাল চ' সেই বস্তুটো ক'ব কেনেকৈ ভিডিঅ' বনালে ভাল কিহৰ ওপৰত বনালে ভাল এতিয়া যদি মই ক'ৰবাত ঘূৰিব যাওঁ তেতিয়াতো বনামেই বাট এইকেইদিন এতিয়া বৰষুণ দি আছে মই ক'তো ঘূৰিবও যাব পৰা নাই চ' ভিডিঅ'নো কিহৰ ওপৰত বনাম গতিকে এনেই সেইটো কাৰণে ওলাই অহাৰ কাৰণে ভিডিঅ' এটা বনাই দিলোঁ চ' কিহৰ ওপৰত ভিডিঅ' বনাম সেইটো জনাব চ' ঘূৰিব গ'লেতো মই ফটোশ্বুট কৰিব গ'লে ভিডিঅ' পায়ে দিমেই যদি পাৰোঁ কৰিব যদি পাৰোঁ টাইম মিলে চ' মই দিমেই বাকী কিহৰ ওপৰত ভিডিঅ' বনাম সেইটো মোক অকণমান ক'বচোন কমেণ্টত বাকী ক'ব লগা একো নাই ঘৰত যাম বা ঘৰত মা নাই গতিকে বাবাই মই আছোঁ চাহ খাব লাগিব গৈ কিনে চাহটো খুবেই ভাল পাওঁ চুলি পূৰা কালি নিচিনা সেইদিনাখন ভিডিঅ'টো যে দেখিছিলা চুলি পূৰা চৈত্য আজি শুই উঠি আহিছোঁ কাৰণে চুলি পূৰা বৰবাদ হৈ আছে আৰু দিনটো গাও ধোৱা নাই আজি অৱশ্যে মই कहाँ से आते हैं গতিকে বৰষুণ বতৰ ন চ' আজি গা নুধুলোঁ গতিকে সেইটো কাৰণে কালি ৰাতি মই শুওঁতে গা ধুই শুইছিলোঁ কাৰণ মই কালি ৰাতি মাংস খোৱাৰ পৰা উঠোঁতেও দেৰি হ'ল মই আজি 12:30 খোৱাৰ পৰা উঠিছোঁ মৰ্ণিং 12:30 উঠি কিনে তোমাৰ এনেই উঠি কিনে চাহ তাহ খাবলৈ শুলোঁ শুই কিনেহে এতিয়া আহিছোঁ গতিকে আজি মানে সেইটো কাৰণে গা নুধুলোঁ আৰু চ' লেতেৰা বুলি কিন্তু কমেণ্ট নকৰিবা দেই কাৰণ গাটো প্ৰায় নুধুঁ তেনেকুৱাই আৰু কাৰণ ল'ৰা মানুহটো প্ৰায় একদম গুলি হেল বতৰটো একদম মজা চ' আৰু কিনো ক'ম বাকী মোৰ গাঁওখন সেইখনেই মোৰ পিছত আছে চ' মোৰ গাঁওখনৰ বিষয়ে কি ক'ম মোৰ গাঁওখনটো ভালেই আৰু মোৰ গাঁওখনৰ পৰা বহুত পাইছোঁ সন্মান জীৱনত কিবা এটা কৰিব হ'লে বা কিবা এটা আগবাঢ়িব হ'লে মানে মানুহৰ কথা মানুহৰ প্ৰতাৰণা এইবিলাকক কথা ইগন'ৰ কৰি আগবাঢ়িব লাগিব সৰুৰে পৰা বহুত ইগন'ৰ পাইছোঁ সৰুৰে পৰা বহুত মানে মানুহৰ পৰা কথাও শুনিছোঁ যে বেয়া তেনেকৈ কিনো আৰু পঢ়া শুনাত বেয়া কমপ্লিট বেয়া বুলি নকওঁ বেয়াই কমপ্লিট বেয়া আছোঁ পঢ়া শুনাত বেয়া যেন মেট্ৰিক পাছ কৰিলোঁ পঢ়া শুনাত বেয়া কিন্তু বাকী ক্ষেত্ৰত কি আৰু ভাল বেয়া সেনেকুৱা মাজতে যে কিছুমান কথা যিবিলাক হয়তো এতিয়া ক'ব নোৱাৰিম পাৰিও নকওঁ এতিয়া সময় হওক তেতিয়া এদিন নিজে ক'ম বেয়া গতিকে মানুহৰ পৰা বহুত কষ্টত মানে ডাঙৰ হৈছে বুলি কওঁ মা পাপা বহুত কষ্ট কৰিছে আমাৰ কাৰণে মোৰ দাদা দুটা আছে চ' বহুত কষ্ট কৰিছে দাদাহঁতেও এতিয়া নিজে সুখী কৰিব যদি পৰা যায় ন জীৱনত মাক বাপেকক চ' তাতকৈ ডাঙৰ আৰু একো হ'বই নোৱাৰে চ' কেতিয়াবা মা পাপা ভুল বুজিব পাৰে তোমাক বা মোক হয়তো ভুল বুজিব পাৰে যে মই একো কৰাই নাই কওক সেইটো ক'লে একো নহয় কাৰণ তুমি কি কৰিছা সেইটো এদিন মা বাপাই তাহাঁতে নিশ্চয় দেখিব গতিকে মই কি কৰিছোঁ বা তোমালোকে কি কৰিছা বা আপোনালোকে কি কৰিছে সেইটো এদিন চাব চবৰে মাক বাপেকে নিজৰ সন্তানক জানো বেয়া পায় কেতিয়াও নাপায় চবৰে মাক বাপেকে নিজৰ সন্তানক সদায় ভাল হোৱাটোৱে বিচাৰে গতিকে ক'ব লগা একো নাই মা পাপাই বহুত কষ্ট কৰি আকৌ মা পাপাই বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে আমাৰ তিনিওটাকে চ' দুটাই তেতিয়া ভালেই বাট মই এতিয়ালৈকে তেনেকৈ একো কৰা নাই ফটোগ্ৰাফীটো ভাল পাওঁ দাদাহঁতেও আগবঢ়াই দিছে চ' ফটোগ্ৰাফীটো কৰিম বুলি ভাবিয়ে এতিয়ালৈকে বৰ্তমান 1 বছৰ হৈছে এতিয়া মোৰ ফটোগ্ৰাফী ষ্টাৰ্ট কৰা কিমান কি নাজানো ফটোগ্ৰাফী আছে ইনষ্টাত আইডি
আছে মোৰ, মই দি দিম, চাই ল'ব। চ' সেয়াই আৰু আকৌ এবাৰ মই কৈ আছিলোঁ কি যে মানুহ লাইফত, জীৱনত, পৃথিৱীত মানুহ বস্তুটো মানে কি বহুত বেয়াও ভালো। চ' মানুহে বহুত কষ্টও দিয়ে কেতিয়াবা, আৰু মানুহে বহুত কিছুমান কথা শিকায়ো দিয়ে। লাইফত তেনেকুৱা মানে বহুত হৈছে যে মই মানুহৰ পৰা বহুত কিবাকিবি মানে শিকিছোঁ, বা মানুহৰ পৰা বহুত কিবাকিবি কথা বতৰা বহুত, এতিয়া বুলি নহয় ভৱিষ্যতে গৈ থাকিলেও মানুহে মানে কেতিয়াও তোমাক মানে কি ক'ম, বেয়া ভালটো কেতিয়াও নিবিচাৰে। 100ৰ ভিতৰত খুব বেছি 5% মান মানুহ তোমাৰ ভালটো সদায় বিচাৰিব। গতিকে মানুহৰ কথা ইগন'ৰ কৰিবা, গৈ থাকিবা আগুৱাই জীৱনত। চ' তোমালোককো কৈছোঁ মই হ'লেও বুজি পাইছোঁ যে মানুহক যদি ভাবি তুমি যদি কিবা এটা বস্তু কৰিব নিবিচৰাটো কৰিম, চ' সেই বস্তুটোক যদি তোমালোকে কৰিব বিচৰা, যে তাৰপিছত যদি তোমালোকে ভাবা যে কি মানুহে এনেকৈ ক'ব নেকি, মানুহে বেয়া বুলি ক'ব নেকি, মানুহে এখন কিনিলে বেছি একে লেভেল সেনেকৈ ক'ব নেকি, বা মানুহে এখন যদি ক'ৰবাত যদি যাব বিচাৰা কিছুমানে ক'ব নেকি যে একেবাৰে অ'ত ঘূৰি ফুৰিছে, সেনেকৈ ক'ব নেকি বুলি সেইবিলাক কথা মানে ভাবি লাভ নাই। আজি বৰ্তমান সময়ত মানে কি বৰ্তমান টাইমত মানুহক লৈ তুমি যদি আগুৱাই যাব বিচৰা, মানুহক যদি ভাবি তুমি যদি আগুৱাই যাব বিচৰা যে মানুহে এনেকুৱা ক'ব নেকি, চ' সেইটো ভাবিলে তুমি একোৱে কৰিব নোৱাৰিবা। মই সেই বস্তু চ' মানুহক ইগন'ৰ কৰিবা, মানুহৰ কথা বাদ দিবা, লাইফত আগুৱাব পাৰিবা। চ' লাইফত যদি আগুৱাব মন আছে, কিবা এটা যদি পাবলৈ মন আছে, মানুহৰ কথা বাদ দিবা। কাৰণ কিয়, মানুহৰ কথা যদি শুনি যদি থাকা, জীৱন একো কৰিব নোৱাৰা, একদম অন্তৰৰ পৰা কৈছোঁ। চাওঁতে সন্ধিয়াই হ'লহি, বৰ্তমান 5:30 বাজি গ'ল। দেখিছা বেলিটো একদম পূৰা একদম ডুবু ওলাইছে, একদম ফিনিচিং টাইমত বেলিটো ওলাই গৈছে। চ' ক'ব লগা একো নাই, দিনটো যি নহওক, দিনটো বতৰটো বহুত বেয়াই গ'ল, ৰ'দটো বেলিটো এনেই এবাৰ দেখা দিছে আৰু। চ' সিমানে আৰু, গতিকে কৈ আছে মানুহৰ জীৱনটো এনেকুৱাই, আজি তাত কাইলৈ তাত, গতিকে সেই পৃথিৱীখনে সেইটোৱে শিকাই আছে, আজি বৰষুণ চ' হে গাইজ, বৰ্তমান পূৰা সন্ধিয়া হ'ল। মই জেগাটোতে বহুতখিনি কথাই ক'লোঁ, আমনি নাপাব দেই ভিডিঅ'টো চাই, কাৰণ মোৰ মনত যিখিনি চলি আছিলে মই সেইখিনিয়ে ক'বলৈ চেষ্টা কৰিলোঁ। চ' আৰু একো ক'ব লগা নাই, মই যিখিনি ভাবোঁ, মই মনৰ পৰা যিখিনি কথা ভাবোঁ সেই কথাখিনি তোমালোকক ক'লোঁ। চ' ভিডিঅ'টো যদি চাই আমনি লাগিলে ন, ত' প্লিজ বেয়া নাপাবা, এনেকুৱা ভিডিঅ' নবনাওঁ। অভিয়াছলি মই অলপ ফানি টাইপ হয়, চবেই মিনছ কিছুমানে মোৰ যোনখিনি ফ্ৰেণ্ড আছে কিছুমানে কয় মই বোলে চেনিৰাম। চ' চেনিৰামটো অন্য নহয়, মোৰ মুখখন দেখি লাগিছে মই চেনিৰাম বুলি। চ' মোৰ মনত যিখিনি সঁচা কথা আছিলে, চ' মই সেইখিনিয়ে ক'বলৈ চেষ্টা কৰিলোঁ। চ' বেয়া চেয়া নাপাবা, ভিডিঅ'বিলাক চাই থাকিবা। কেতিয়াবা দিম, হয়তো কেতিয়াবা নিদিম, কাৰণ মই তেনেকৈ ভিডিঅ' আপলোড দিয়া ল'ৰা নহয়। মই কৈছোঁৱে মই আকৌ এবাৰ, মই ফটোগ্ৰাফী কৰি ভাল পাওঁ, চ' ফটোগ্ৰাফীয়ে কৰোঁ। চ' তথাপিও মই ভিডিঅ' দিব ট্ৰাই কৰিছোঁ অকণমানকৈ এনেই আৰু। চ' চাই থাকা। বাকী যদি কেতিয়াবা কিবা ভিডিঅ' বেয়া লাগে ন, ডাইৰেক্টলি কৈ দিবা যে এইটো এনেকৈ ভুল আছে, বা এইটো এনেকৈ বেয়া হৈছে। চ' মই তেতিয়া শুধৰাব চেষ্টা কৰিম, কাৰণ কিবা এটা বস্তু ভুল হ'লে কোনোবাই যে কৈ দিয়ে তেতিয়াহে মানে হেৰিটো মানে ভুলৰ শুধৰণিটো কৰিব পৰা যায়, মানে ক'বলৈ গ'লে। চ' সিমানে, বাকী একো ক'ব লগা নাই। চাই থাকিবা মোৰ ভিডিঅ'বিলাক। চ' এতিয়া এনেকুৱা সময়খিনি চাই পূৰাই ভাল লাগে। এইটো টাইমত যদি এতিয়া মানে একদম চোৱা নাই কি মজাকৈ ওলাইছে বেলি ফালে দেখা নাই, কাৰণ ইমান দামী মোবাইল নচলাওঁ, গতিকে কেমেৰা মানে দামী মোবাইল নচলাওঁ ন, সেইটো কাৰণে। চ' কেমেৰা আছে ঘৰত, বাট কেমেৰাতে মই এনেকৈ এইবিলাক ইমান বেছি মানুহৰ কথা অলপ আগত কৈছিলোঁ, মানুহৰ কথা চ' একদম হিলাই দিব মানুহে। চ' বাদ দিয়া, কেমেৰালৈ নবনাওঁ ন, অনলি মোবাইল লৈ আহিছোঁ, দামী মোবাইল এটা। চ' চালে মই আজি বতৰটোৰ বিষয়ে বেছিকৈ ক'লোঁ, আৰু যিখিনি কথা কৈছোঁ সেইখিনি হয়তো আপোনালোকে ব'ৰ পাবও পাৰে। চ' ব'ৰ বুলি নাভাবিব, যিখিনি মোৰ মনত চলি আছিলে, মোৰ মনত যিখিনি চলি থাকে, মোৰ মনত বহুত টি চাৰ্টটো মই এতিয়াহে মন কৰিছোঁ, সেইদিনাখন বনোৱা টি চাৰ্টটো এতিয়া একেই হ'ল। সেইদিনা ওলাই যাওঁতে টি চাৰ্টটো পিন্ধি গৈছিলোঁ, কাৰণ সেইদিনাখনো বৰষুণ বতৰ বেয়া আছিলে। চ' মই সেই টি চাৰ্টটোৱে পিন্ধি গৈছিলোঁ। চ' আজিও সেইটোৱে আহি গ'লোঁ, ইগন'ৰ কৰিবা টি চাৰ্টটো। চ' বাই বাই, এণ্ড ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো, আৰু প্লাছ যদি লাইক চাইক নামাৰোঁ বুলিও ভাবা, চ' মাৰি দিবা, কাৰণ এনেই এটা ভিডিঅ' দি থাকিমতো। চ' ভিডিঅ'কেইটা চাই থাকিবা, বাটনটো টিপি দিবা। আৰু মই কৈছিলোঁ মোৰ ইনষ্টাগ্ৰামত ফটোগ্ৰাফী কৰোঁ যিহেতু, চাবা ফটোগ্ৰাফীবোৰ কেনেকুৱা লাগে চাবা। চ' ফটোগ্ৰাফীটো মোক ফ'ল' কৰি দিবা ইনষ্টাত, আৰু মোৰ ৰিয়েল একাউণ্ট হৈছে শিৱা DJ। ভিডিঅ'টো সমাপ্ত কৰিছোঁ, আকৌ এবাৰ কৈছোঁ লাইক বটনটো টিপি দিবা। বাই বাই।